নিশ্চয়কৈ নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলাৰ আমাৰ এটা বাইক ৰেলী কাৰ্যসূচী আছিলে 21 আৰু 22 আগষ্ট আজি দ্বিতীয় দিন আমি এই বাইক ৰেলী কাৰ্যসূচীটো ষ্টাৰ্ট কৰিছিলোঁ দমদমাৰ হনুমান মন্দিৰ পৰা আজি ৰাতিটো নিশা ইয়াতে আমি বসবাস কৰিলোঁ চিকে আঞ্চলিকৰ অন্তৰ্গত মাউজী কেন্দ্ৰত আমি ইয়াত ৰাতিটো পাৰ কৰিলোঁ আৰু আমাৰ এই বাইক ৰেলী যায় কাৰিজাৰ আই লাভ ইউ বাজাৰত শেষ হ'ব আৰু এই বাইক ৰেলীৰ দ্বাৰা আমি এতিয়াই অনুৰোধ জনাব খুজিছোঁ যে আমাৰ সমাজৰ মাজত এতিয়াও বহুত বিশৃংখল মানে ঘটনা হৈ থাকে আৰু বিশেষকৈ মদ আৰু যে জুৱা আৰু ড্ৰাগছ এইটো এতিয়ালৈকে আমি ৰোধ কৰিব পৰা নাই প্ৰশাসনে যদিও ইয়াৰ কাৰণে যদি বহুতো কঠোৰ হাতত লৈছে ড্ৰাগছটো নিষেধ কৰাৰ কাৰণে আমাৰ অঞ্চলৰ পৰা বা আমাৰ সমাজৰ পৰা কিন্তু আমাৰ সমাজতে আমাৰে মানুহ আমাৰে যুৱবিলাক ইয়াত লিপ্ত হৈ গৈছে এইটো বাঢ়ি আছে আমি বহুতো দেখিছোঁ ক'ৰ পৰা আহে চাপ্লাই আমিতো ক'ব নোৱাৰোঁ কিন্তু আমি যদি সজাগ নহয় আমি যদি সজাগ হৈ নাথাকে আমি যদি এইটো মানে সেৱন নকৰে তেতিয়াই শেষ হ'ব নহ'লে আমিয়ে যদি এইটো সেৱন কৰে আমাৰে মাজত যদি কোনোবা বেপাৰী ওলায় কোনোবা পেডলাৰ ওলায় তেতিয়া এইটো কেতিয়াও শেষ নহয় গতিকে এইটো ড্ৰাগছটো আমাৰ সমাজৰ পৰা অসমৰ পৰা শেষ হ'বই লাগিব এইটো আমি জাগি উঠিব লাগিব এইটো বুজি উঠিব লাগিব এই বেপাৰ বহুতো ওপৰৰ বেপাৰ ইয়াত মানে আমাৰ যুৱ চামকেইটা এইটো মাত্ৰ ব্যৱহাৰ কৰি নিজৰ মানে যিখিনি আত্মা বা যিখিনি আমাৰ বডি বা যিখিনি আমাৰ কিবা যিখিনি আমি ব্যৱহাৰ কৰি নিজকে মানে মৃত্যু বহন কৰিব লগা পৰ্যন্ত আহি পাইছে গতিকে এইটো আমি শেষ কৰিবই লাগিব লগতে বৰ্তমান যে যুৱৰ যে এটা কেৰেক্টাৰ এইটো হ'ল কি বাইক মানে নিয়ন্ত্ৰণহীন বাইক চলোৱা গতিকে নিয়ন্ত্ৰণহীন যদি বাইক চলায় তেতিয়াতো নিজকো হত্যা কৰি লোৱা আৰু আনকো হত্যা কৰা নিজতে নিজৰ মৃত্যু বহন কৰিবই লগতে আনকো লৈ যোৱা এনেকৈ দেখিবলৈ পাইছোঁ গতিকে যোনে বাইক চলায় অন্ততঃ প্ৰপাৰ মানে ৰুলছ এণ্ড ৰেগুলেশ্যনত যাতে চলায় হেলমেটটো থাকিবই লাগিব যিখিনি অভাৰটেক কৰে এইটো যাতে চাই চিন্তি চলাই মানে অভাৰটেক কৰে লগতে মানে প্ৰয়োজনতকৈ বেছি কিয়নো স্পীড চলাব লাগে প্ৰয়োজনতকৈ বেছি এনে স্পীড চলায় আমাৰ যুৱকেইটা তাৰে কাৰণে বহুতো ৰাস্তাত ঘাট আমাৰ যিখিনি মানুহবোৰ যায় তাতে এক্সিডেণ্ট হৈ যায় কেতিয়াবা মৃত্যু বহন কৰিব লগাও এই লক্ষী বাজাৰ মানে দাউতাৰা আৰু এই ভূটান ৰাস্তাতে বেছিভাগ ঘটনাটো চলি আছে গতিকে এইটো ৰোধ কৰিব লাগিব গতিকে আমি সকলোৱে দিছোঁ যিখিনি বাইকটো মানে নিয়ন্ত্ৰণহীনকৈ চলায় তেখেতসকলে যাতে এৱাৰ হৈ থাকে আমি এইটো জাষ্ট এটা এইটো বাইক ৰেলী লৈছে বুলি ইয়াত শেষ নহ'ব আমি ইয়াৰ কাৰণে কঠোৰ মানে ব্যৱস্থাও লোৱা হ'ব গতিকে লগতে বৰ্তমান যি চলি আছে অসমত আৰু আমি চবে দেখিব লৈছোঁ মানে নেশ্যনেল চেনেলত যে কেলকাতাৰ বহুত ডাঙৰ এটা ঘটনা এজন মানে মেডিকেলৰ ছাত্ৰীক মানে ৰেপ কৰি হত্যা কৰা মানে এটা ঘটনা হ'ল আৰু এইটোক লৈ মানে আমাৰ ভাৰতবৰ্ষত এটা বহুত মানে বিশৃংখলৰ সৃষ্টি হৈ আছে নিউজ মিডিয়া কভাৰ কৰি আছে আৰু এই ঘটনাটো এই মাত্ৰ অঞ্চলত হোৱা নাই এতিয়া শিৱসাগৰত হৈছে ক'তবা হৈছে আমাৰ 20 তাৰিখে দমদমাটো এইটো মলেষ্টেড কৰা এটা ঘটনা হৈছিলে যে এজন ছাত্ৰীক ক্লাছ 9ৰ যে বাথৌ আশ্ৰমত পঢ়া ছাত্ৰীক ক্লাছ 9ত পঢ়া লুইট একাডেমীৰ এজন ছাত্ৰীয়ে মানে মলেষ্টেড কৰাৰ কাৰণে চেষ্টা কৰিছিলে বডিত মানে হাত দিছিলে আৰু তাৰ কাৰণে এটা ঘটনা হ'ল আৰু ইয়াকে লৈ মানুহবোৰ বহুতে বিভিন্ন মানে কিবা এনালাইচিছ কৰিছে কিন্তু ইয়াত আমি যি খবৰ লৈ জাগাত যাই খবৰ লৈ গম পাইছোঁ যে এই ল'ৰাটো মানে বহুত দিনৰ পৰা জখাই থকা আছিলে তাক অলপ মানে বেয়া ব্যৱহাৰ দেখুওৱা আছিলে এই মনোভাৱটো আমি শেষ কৰিব লাগিব ইয়াক আমি লাই দিলে নহ'ব ইয়াক যদি সুযোগ দিয়ে আজি যদি সুযোগ দিয়ে কালি যদি সুযোগ দিয়ে এনেকৈ মানে যুৱককেইটা এনেকৈ ল'ৰাকেইটাই কালি পৰি কাকবা যদি ৰেপ নকৰে আমি কি মানে কিবা বিশ্বাস ল'ব পাৰে গতিকে আমি সৰুৰ পৰা আমি মানে ছাত্ৰ জীৱনৰ পৰাই এইটো ত্যাগ কৰাৰ কাৰণে আমাৰ মনোভাৱৰ পৰা ত্যাগ কৰাৰ কাৰণে আমি প্ৰচেষ্টা ল'ব লাগিব সকলোৱে জাগি উঠিব লাগিব এই মনোভাৱ মানে যি নাৰীৰ ওপৰত অত্যাচাৰ চলোৱা এইটো আমাৰ জানে মনোভাৱত নানে এইটো আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমাক গুণগত শিক্ষা লাগিবই আৰু গুণগত শিক্ষাৰ দ্বাৰাই আমি
মানে সম্পূৰ্ণ বুজি উঠিব পাৰিম আমি সমাজটো কেনেকৈ মানে শান্তি সবল আনে কেনেকৈ মানে কৰিব পাৰে আমি গুণগত শিক্ষাটো প্ৰথমত ল'ব লাগিব গতিকে সকলোৱে গুণগত শিক্ষা লোৱাৰ কাৰণে যাতে আগ্ৰহ হয় ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাইছোঁ এইটো বাইক ৰেলীৰ দ্বাৰা এইটো আমি এৱাৰনেছ কৰিছোঁ আজিৰ কাৰ্যসূচীত আমাৰ পুৱাৰ কাৰ্যসূচীত ককলাবাৰী চাপাগুৰিৰ MCLA তেখেতে মণ্টু বড়ো ইয়াত উপস্থিত হৈছিলে আৰু ককলাবাৰী চাপাগুৰিৰ যে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক খৰ্গে বসুমতাৰী তেখেতসকলে আছিলে আৰু স্থানীয় যিখিনি আমাৰ শিক্ষক আৰু মানে স্থানীয় যে ইণ্টেলেক্সুৱেল তেখেতসকলে আছিলে আৰু আমাৰ ইয়াত 25টা আঞ্চলিকৰ পৰা অংশগ্ৰহণ কৰিছে সকলো যে আমাৰ যিখিনি ভলেণ্টিয়াৰ্ছ তেখেতসকলে বাইক চলাব আৰু ইয়াক সজাগ কৰাৰ কাৰণে এটা চেষ্টা কৰিব